पर्बतजरा फाग्लिजरा आरो बासबारिनि जितनाखि जाथाय एपिडिसिएल प्राइवेट लिमिटेड पावार प्लान्ट प्रजेक्ट गायसननायनि मुङाव जि हा होनाय आरो लानाय होनाय बे जाथाया दिनैसिम मा जानानै दं बेसेबां प्रग्रेस जाखो बर' रायजो राजानि लुबैनायखौ सरकारा मानिदोंना मानियाखै आरो सरकारा बर' रायजो राजानि लुबैनायखौ मानिदोंना मानियाखै गोरोबलायदोंना गोरोबलायाखै नोंथांमोना थारैनो मोनथिनो लुबैदों नङा होनबा थ' बेनिखायनो नोंथांमोननि थाखाय नैबे आपडेटखौ लानानै फैदों मानोना नैबे आपडेटनिफ्राय नोंथांमोना फुल डिटेल्स गासैबो बाथ्राखौ मोनथिगोन आरो इयुनाव मा जानो थांगासिनो दं इयुनाव मा जाबावगोन पर्बतजरार চাওক যিখিনি হৈছে এটা পাগলিজৰা বুলি গাঁও এখন আছে সেই গাঁৱৰ ৰাইজৰ কিছুমান ব্যক্তিয়ে বিচৰা নিচিনা আমি 4বাৰকৈ ইয়াৰ মেপটো সলনি কৰিলো ইয়াত ৰাইজৰ কোনো গাঁৱৰ মানুহৰ মাটি ইয়াত নাই যেটো প্ৰকল্প আছে আৰু কোনো জাতি জনগোষ্ঠীৰ কথাবিলাক যেনেকৈ কোৱা হৈছে আমাৰ 4 বছৰত আমি কোনো জাতি জনগোষ্ঠীৰ মাটি ক্ষতি হোৱা বা বড়োসকলৰ বা কোনবা এটা ট্ৰাইবেল এৰিয়াৰ মাটি তেনেকা কৰা কোনো উদ্দেশ্য লৈ প্লাই কৰা নাই এই প্ৰজেক্টটো এপিডিচিএলে আমাৰ লগত আলোচনা কৰিছে আৰু তাত মানে প্ৰায় 18,000 কৰোৰৰ প্ৰজেক্ট যত আমাৰ সময়ত আমি জন্মৰ পৰা ইয়াত দেখিবলৈ পোৱা নাছিলে কিন্তু আজি আমি এই প্ৰজেক্টটো ইয়াত পাইছো আৰু এই প্ৰজেক্টত কমসে কম 8-10 হাজাৰ লোক ইয়াতে এমপ্লয়মেন্ট পাব গতিকে এই গুটি কথাটো লৈ প্লাই আজি প্ৰজেক্টৰ কথাটো আলোচনা কৰি আছে কিন্তু দুৰ্ভাগ্যজনক কথা যে ভিতৰে ভিতৰে সবে কয় যে প্ৰজেক্টটো লাগে কিছুমান মানুহে ৰাজনৈতিক স্বাৰ্থত তাত যাই প্লাই কিছুমান নাটক বিলাক কৰি আছে হিটো অতিকৈ দুৰ্ভাগ্যজনক কিন্তু আমি ৰাইজৰ লগত আছো আৰু ৰাইজৰ কোনো এটা ক্ষতি হোৱা কাম নকৰো আৰু এট দা সেম টাইম যে এই যে প্ৰকল্পটো আহিছে এই প্ৰকল্পটো যেনেকৈ আইওসিএলে আজি বিআৰপিএল টো যেনেকৈ ৰাইজৰ কাৰণে বহুতখিনি সুবিধা কৰি দিছে ওচৰে পাজৰে ডেভেলপমেন্ট হৈছে ইয়াত চাকৰি বা কাম কৰি খাবলৈ সুবিধা পাইছে এনটিপিসিত যিখিনি আমাৰ সবে এটা ভাল এটা সুযোগ পাইছে ঠিক তেনে ধৰণৰ এইটো যেটো আমাৰ যেটো পৰ্বতজৰাৰ প্ৰজেক্টটো ৰাইজে বহুতখিনি কাম পাব বা বহুতখিনি হেল্প পাব অনাগত দিনত কিন্তু যিসকলে আজি মানুহক পেট্ৰল ঢালি লোৱালৈকে যিসকলে তাতে যাই পেলাই উচতনি দিছে এই মানুহবিলাকক প্ৰশাসনিকভাৱে এটা ব্যৱস্থা ল'ব লাগে আমি চাই আছো কিন্তু আৰু বেছিকৈ এই ৰাজনৈতিক নাটকটো কৰি থাকাটো ভাল নহব আৰু তেনেকুৱা যদি হলে আমাৰ অনাগত দিনত যেটো মানে ডেভেলপমেন্ট হ'ব লাগে এই মানুহবিলাকে কি ডেভেলপমেন্টৰ বিৰোধ বুলি মানে সবে বুজি পাব এই কাৰণে পৰ্বতজৰা ৰাইজৰ সকলোৰ আশা আকাংক্ষা ইয়াত ইন্টেলেকচুৱেল জাতীয় সংগঠন সবৰ লগত কথা পাতা হৈছে সবে বিচাৰে এই প্ৰকল্পটো গতিকে এই এখন গাঁৱৰ ৰাইজে মই ভাবো নিশ্চয় বুজি পাব আৰু তেখেত সকলৰ কোনো ক্ষয়ক্ষতি হোৱাকে এই প্ৰকল্পটো নহয় গতিকে তেখেত সকলে আজি নহয় কালি বুজি পাব মই কথাটো বিশ্বাস আছে স্যাৰ বিটিসি আজি যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ সব পৰীক্ষা হৈ থাকিব আৰু ইন্টাৰভিউ শেষ হোৱাৰ লগে লগে এপইন্টমেন্ট দিয়া আৰম্ভ হ'ব আজি আমাৰ অসমৰ হিজ এক্সেলেন্সি গভৰ্ণৰ ডাঙৰীয়া বৰমালৈ আহি আছে আৰু তেখেতৰ দ্বাৰা আমাৰ বৈশুমতি 2.0 আমি আজি লঞ্চ কৰিম যাৰ দ্বাৰা আমাৰ বডলেণ্ডৰ প্ৰায় 47,000 আমাৰ ভূমিহীন লোকসকলে ভূমি পাবলৈ গৈ আছে পিজিআৰ ভিজিআৰ ভূমিবিলাকত যিসকলে বহি আছিল তেখেতসকলে আইনগতভাৱে সুপ্ৰিম কোৰ্টৰ নিয়মবিলাক ফলো কৰি প্লাই আমি তেখেতসকলক মাটিৰ পাট্টা দিবলৈ গৈ আছো 9,000 ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰাবাৰ খেতিয়কসকলে ইয়াত মাটিৰ পাট্টা পাবলৈ সক্ষম হ'ব তেনেকুৱা ধৰি প্লাই বিভিন্ন যিসকলে এতিয়ালৈকে পোৱা নাই বিভিন্ন 9টা সাৰ্ভিস আমাৰ বৈশুমতি 2.0 দ্বাৰা পাবলৈ গৈ আছে গতিকে বডলেণ্ড অঞ্চলত বৈশুমতি 1.0 আমি প্ৰায় 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিছিলো এতিয়া আমি বৈশুমতি 2.0 যিসকলে ভূমিহীন হৈ আছে এক কথাও ভূমি নাই সেই সকলে ভূমি পাবলৈ গৈ আছে থ্যাংক ইউ